হেল্ল' এভৰিৱান, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল এক্সাম টপাৰ্ছলৈ। আজি আমি ক্লাছ 10ৰ মেথমেটিক্সৰ দ্বিতীয়টো চেপ্টাৰ পঢ়িম, বহুপদ। ঠিক আছে, বহুপদ। ক্লাছ 9ৰ মেথমেটিক্সতো এই বহুপদ বুলি চেপ্টাৰ এটা আছিল। তাত আমি এই বহুপদৰ বেচিক্সখিনি পঢ়ি আহিছোঁ। বহুপদ কি হয়, এক চলকযুক্ত বহুপদ কি হয়, আমি তাৰ উৎপাদক বিশ্লেষণ কৰিছিলোঁ, আমি কিছুমান অভেদ পঢ়িছিলোঁ। এতিয়া এই চেপ্টাৰটোত আমি কি পঢ়িম? আমি বহুপদৰ শূন্য উলিয়াবলৈ তেতিয়াও শিকিছিলোঁ, কিন্তু এতিয়া শূন্য কি হয় আমি জিঅ'মেট্ৰিকেলি শিকিম। কি মানে একচুৱেলি শূন্যটোৱে কি মিন কৰে, তাৰপিছত আমি শূন্যবোৰৰ মাজৰ কি সম্পৰ্ক থাকে সেইবোৰৰ বিষয়ে শিকিম। ঠিক আছে, তো এতিয়া আমি আৰম্ভ কৰোঁ। কেনে এই যে নামটো আছে বহুপদ, দুটা শব্দ লগ লাগি হৈছে, বহু আৰু পদ। ঠিক আছে, এতিয়া বহু মানে কি? ধেৰ। ঠিক আছে, বহুত। আৰু পদ মানে কি? পদ মানে কি? এতিয়া আমি যদি চাবলৈ যাওঁ, আমি যদি এনেকৈ এটা লিখিছোঁ 2x, মানে এইটো এটা পদ। আমি যদি লিখিছোঁ -4x, এইটো এটা পদ। আমি যদি এই পদটোত চাওঁ, এইটো এটা চলক, এক্সটোক আমি চলক বুলি কৈছোঁ আৰু 2টোক আমি কি কৈছোঁ? সহগ বুলি কৈছোঁ। ঠিক আছে, তেনে এইবিলাকক আমি কি বুলি কওঁ? এটা এটা পদ। আৰু যেতিয়া এই পদবিলাক একেলগে লগ লাগি থাকে, ধৰা 2x + 4, 2x + 4, ইয়াত আমাৰ পদ কেইটা আছে? দুটা। ঠিক আছে, তো এটাতকৈ বেছি যিবিলাকত থাকিব সেইবিলাকক আমি ক'ম বহুপদ বুলি। ঠিক আছে, সেইটো আমাৰ বহুপদৰ ডেফিনেশ্যন। আমি উজুতে বুজি পালোঁ যে বহুপদ কি বস্তু। এতিয়া আমি বহুপদৰ মাত্ৰা উলিয়াবলৈ ক্লাছ 9ত শিকিছিলোঁ। আমি মাত্ৰা কেনেকৈ উলিয়াইছিলোঁ? এটা বহুপদৰ মাত্ৰা কেনেকৈ উলিয়াইছিলোঁ? আমি ধৰা এটা বহুপদ ল'লোঁ p(x). আমি বহুপদটোক কেনেকৈ সূচাওঁ? p(x), যিটো x-ৰ এটা বহুপদ হ'ব। ঠিক আছে, যদি y বহুপদ হয় তেনে আমি p(y) বুলি লিখিব পাৰিম। ঠিক আছে, এতিয়া আমি p(x)ৰ x = ল'লোঁ 3x² + 4x + 2। ঠিক আছে, এইটো এটা বহুপদ। এই বহুপদটোত আমি দেখিছোঁ যে চলকটো কি? x। এইটো এটা x চলকযুক্ত এইটো বহুপদ, আৰু চলকটো কি? x। আমি এতিয়া দেখিছোঁ কি? ইয়াত x-ৰ উচ্চতম ঘাত। ইয়াত এই পদটোত x-ৰ ঘাতটো কিমান? 2, আৰু এই পদটোত x-ৰ ঘাতটো কিমান? 1, আৰু ইয়াত কি আছে? x⁴0। আমি x⁴0 মানে কি? x⁴0 মানে হৈছে 1। তো আমি x⁴0টোক এনেকৈ নিলিখোঁ। তো অকল 2 লিখা আছে মানে কি? 2 × 1 হৈছে, মানে x⁴0 আছে। ঠিক আছে, তো এইটো পদত x-ৰ ঘাতটো হৈছে 0। তো এতিয়া আমি দেখিলোঁ যে বহুপদটোৰ x-ৰ উচ্চতম ঘাতটো কি? 2। তেনে আমি কি বুলি ক'ব পাৰিম? যে এই বহুপদটোৰ চলককেইটাৰ উচ্চতম ঘাতটোক আমি মাত্ৰা বুলি কওঁ। ঠিক আছে, এই p(x) = 3x² + 4x + 2, এই বহুপদটোৰ তেনে মাত্ৰাটো কি হ'ব? এই বহুপদটোৰ মাত্ৰা কি হ'ব? 2। ঠিক আছে, এই 2টো কি আছিলে? এই চলকটোৰ উচ্চতম ঘাত। ঠিক আছে, হৈ গ'ল। আমি p(y) এটা লওঁ। p(y) কি লৈছোঁ? y + 2। ইয়াত y উচ্চতম ঘাত কিমান? এই পদটোত y ঘাতটো হৈছে 1, আৰু ইয়াত y পদটো কিমান হৈছে? y ঘাতটো কিমান হৈছে? y ঘাতটো 0 হৈছে। তো আমি দেখি আছোঁ যে 1 = 0। তো আমি সৰ্বোচ্চ ঘাতটো পালোঁ কি? 1। ঠিক আছে, তো এইটোক কি বুলি ক'ম আমি? তেনে এক মাত্ৰাযুক্ত বহুপদ। ঠিক আছে, হ'ল। এতিয়া আমি এই মাত্ৰাৰ ওপৰত ভিত্তি কৰি আমি বহুপদখিনিক ক্লাছিফাই কৰোঁ। এনে কি আছিলে? আমি পঢ়িছিলোঁ যে ৰৈখিক, দ্বিঘাত, ত্ৰিঘাত, তেনেকৈ পঢ়িছিলোঁ নাই? এতিয়া ৰৈখিক বহুপদ কি আছিলে? ৰৈখিক বহুপদ মানে কি? যি বহুপদৰ
যি বহুপদৰ মাত্ৰা কিমান 1 ঠিক আছে মানে কি কৈছো মই আমি যদি এটা বহুপদ লওঁ আৰু বহুপদটোত চলকটোৰ উচ্চতম ঘাত 1 হয় তেতিয়া আমি সেই বহুপদটোক কি বুলি ক'ম ৰৈখিক বহুপদ এক্সাম্পল যদি লওঁ আমি এটা p of x এটা বহুপদ লৈছো আৰু p of x কিমান x + 1 ঠিক আছে ইয়াত চলকটো হৈছে x আমি চলকটো কৈ লিখিছো p ব্ৰেকেটৰ ভিতৰত যিটো লিখিছো হেতুৱে বহুপদটোৰ চলক ঠিক আছে আৰু এই চলকটোৰ উচ্চতম ঘাতটো কিমান 1 ঠিক আছে তো এই বহুপদটোক আমি কি বুলি ক'ম ৰৈখিক বহুপদ এতিয়া আমি যদি মাত্ৰা 2 হয় কি বুলি ক'ম দ্বিঘাত বহুপদ য'ত বহুপদটোৰ মাত্ৰা কিমান য'ত বহুপদটোৰ মাত্ৰা 2 ঠিক আছে এটা আমি এক্সাম্পল লওঁ আমি যদি p of y এটা বহুপদ লৈছো যেটো ইকুৱেল টু হয় y² + 4y + 3 ঠিক আছে ইয়াত আমি দেখিবলৈ পাইছো যে y চলকটোৰ উচ্চতম ঘাত কিমান 2 ঠিক আছে তো এটো এই বহুপদটোক আমি কি বুলি ক'ম দ্বিঘাত বহুপদ বুলি ক'ম ঠিক আছে এতিয়া আহিলে ত্ৰিঘাত বহুপদ মানে কি যিবিলাক বহুপদৰ মাত্ৰা 3 আমি যদি উদাহৰণ হিচাপে চাবলৈ বিচাৰো এক্সাম্পল এটা লওঁ আমি যদি p of z লৈ আছো মানে কি চলকটো আমাৰ z তো আমি কি বুলি ক'ম z³ + 2z + 3 ইয়াত পদ কেইটা আছে তিনিটা পদ আছে আৰু এই তিনিটা পদৰ ভিতৰতে যদি চাওঁ আমি এই জেডৰ উচ্চতম ঘাতটো কি উচ্চতম ঘাতটো আমি দেখি আছো এইটো 3 তো আমি ইয়াক কি ক'ম ত্ৰিঘাত বহুপদ ঠিক আছে ত্ৰিঘাত বহুপদ যিবিলাক বহুপদৰ মাত্ৰা 3 আমাৰ এই চেপ্টাৰটোত আমাক ত্ৰিঘাত বহুপদলৈকে দিয়া আছে ঠিক আছে আমি এতিয়া আমি বহুপদৰ ভিন্ন উলিয়াবলৈ শিকিম তেনে প্ৰথম বহুপদৰ ভিন্ন বুলি ক'লে বুজা কি যায় ভিন্ন ঠিক আছে ভিন্ন মানেনো কি এতিয়া ভিন্ন মানে হৈছে আমি এটা যদি বহুপদ লৈছো p of x এটা বহুপদ লৈছো আৰু যদি আমি এই x চলকৰ মানটো যদি বহাই দিছো ধৰা k এটো এটা যিকোনো এটা বাস্তৱ সংখ্যা p of x এটা আমি বহুপদ ললো আৰু এই x ৰ বদলি আমি x ৰ মান এটা বহাই দিলো k টো কি হ'ব পাৰে যিকোনো এটা বাস্তৱ সংখ্যা হ'ব পাৰে যিকোনো বাস্তৱ সংখ্যা তো এতিয়া আমি কি কৰিম আমি যদি p of k ৰ ভ্যালুটো 0 পাই গৈছো মানে কি আমি বহুপদটোত x ৰ হলনি k বহাই যদি বহুপদটোৰ মানটো শূন্য পাইছো তেনে আমি সেই k টোক আমি কি বুলি ক'ম বহুপদটোৰ ভিন্ন বুলি ক'ম এতিয়া আমি যদি এটা উদাহৰণ চাবলৈ বিচাৰো আমি এটা p of x লৈছো বহুপদ লৈছো আৰু p of x = কি লিখিছো 3x + 2 এটো এটা কি ৰৈখিক নে দ্বিঘাত নে ত্ৰিঘাত আমি দেখিছো যে x ৰ উচ্চতম ঘাত 1 তো আমি কি বুলি ক'ম এটো এটা ৰৈখিক বহুপদ ঠিক আছে এটো বাৰু পিছৰ কথা ৰৈখিক নে কি হয় কিন্তু এতিয়া আমি শূন্য উলিয়াব লাগে তো আমি কি কৰিম এই p of x ক আমি শূন্যৰ লগত ইকুৱেট কৰি দিম আমি কি কৰিলো p of x ৰ হলনি আমি শূন্য কাটি দিলো আৰু শূন্য সমান কি লিখিম 3x + 2 ঠিক আছে এতিয়া আমি যদি x ৰ মান উলিয়াবলৈ বিচাৰো কিমান হ'ব -2/3 ঠিক আছে এতিয়া আমি কি পালো x = -2/3 কাৰণে এই বহুপদটোৰ ভ্যালুটো বহুপদটোৰ মানটো কিমান হ'ব 0 হ'ব আমি আকৌ বহাই চাম উল্টাকে বহাই চাম দেই আমি কি কৰিম এতিয়া 3x + 2
আমি এক্সৰ বদলি কি বহাম -2/3 বহাম কিমান পাম ইকুৱেল টু কি হ'ব 3 ইনটু -2/3 প্লাছ কি +2 ঠিক আছে তেতিয়া আমি এই 3 কেনসেল হ'ব আৰু থাকিব কি -2 + 2 ইকুৱেল টু কিমান হ'ব -2 + 2 যদি কৰোঁ আমি পাম 0 তো আমি দেখিলোঁ যে এক্সৰ এই ভ্যালুটোৰ বাবে এক্সৰ এই মানটোৰ কাৰণে আমি এই গোটেই বহুপদটোৰ মানটো কিমান পাইছোঁ 0 পাইছোঁ এনে আমি ইয়াকে কি ক'ম বহুপদটো 0 বুলি ক'ম আমি 0 বুলি ক'লে কি বুলি ক'ম যিকোনো এটা বাস্তৱ সংখ্যা k ৰ বাবে যদি p of x টো ভ্যালুটো p of x ৰ মানটো কি হৈছে 0 হৈছে এনে আমি সেই k টোক আমি বহুপদটো 0 বুলি ক'ম ঠিক আছে এতিয়ালৈকে আমি কি পঢ়িলোঁ আমি পঢ়িলোঁ ৰৈখিক বহুপদ দ্বিঘাত বহুপদ আৰু ত্ৰিঘাত বহুপদ ঠিক আছে আমি এই তিনিটা পঢ়িলোঁ আদৰ্শ আৰ্হি এতিয়া আহিলে আদৰ্শ আৰ্হি আদৰ্শ আৰ্হি কি বস্তু এতিয়া মানে এতিয়া আদৰ্শ আৰ্হি মানে কি আমি যিটো ইংৰাজীত কওঁ ষ্টেণ্ডাৰ্ড ফৰ্ম ঠিক আছে এটা ৰৈখিক বহুপদৰ আদৰ্শ আৰ্হি কি ৰৈখিক বহুপদৰ আদৰ্শ আৰ্হি যদি লিখিবলৈ বিচাৰোঁ কেনেকৈ লিখিম আমি লিখিম p of x equal to কি p of x equal to ax plus b য'ত a is not equal to 0 ঠিক আছে ৰৈখিক বহুপদৰ আদৰ্শ আৰ্হি যদি লিখিবলৈ বিচাৰোঁ আদৰ্শ আৰ্হিটো এইটো ঠিক আছে য'ত a ভ্যালুটো 0 হ'ব নোৱাৰে যদি a ভ্যালুটো 0 হৈ যায় a ভ্যালুটো 0 হৈ গ'লে কি হ'ব এই গোটেই টাৰ্মটো কি হৈ যাব 0 হৈ যাব 0 হৈ যোৱাৰ লগে লগে কি হ'ল px equal to b হ'ল আৰু b এই b পদটোত x ৰ ঘাত কিমান x ৰ ঘাত 0 তো এইটো কি হ'ব এইটো শূন্য বহুপদ হৈ গ'ল তো এইটো মানে যদি a ভ্যালুটো 0 হৈ যায় তেতিয়া এইটো ৰৈখিক হৈ নাথাকে আৰু ঠিক আছে এতিয়া আহিলে দ্বিঘাত বহুপদ দ্বিঘাত বহুপদৰ আদৰ্শ আৰ্হি যদি চাবলৈ বিচাৰোঁ কি হ'ব p of x equal to ax square plus bx plus c য'ত ইয়াতো কি হ'ব a ভ্যালুটো 0 হ'ব নোৱাৰিব কিয় নোৱাৰিব যদি 0 হৈ যায় কি হৈ যাব bx plus c হৈ যাব px equal to bx plus c but bx plus c টো কি ৰৈখিক তো দ্বিঘাত বহুপদ হ'বলৈ হ'লে এই যে x স্কয়াৰৰ যিটো সহগ আছে সেই সহগটোৰ ভ্যালুটো এতিয়াও 0 হ'ব নোৱাৰিব ঠিক আছে আৰু ত্ৰিঘাতত কি হয় ত্ৰিঘাত বহুপদত কি হ'ব ত্ৰিঘাত বহুপদৰ যদি আমি আদৰ্শ আৰ্হি লিখোঁ আদৰ্শ আৰ্হিটো কেনেকৈ লিখিম ax cube plus bx square plus cx plus d ঠিক আছে য'ত আকৌ লিখিব পাৰিম য'ত a is not equal to 0 যদি এইটো a ভ্যালুটো 0 হৈ যায় তেতিয়া ই কি হৈ যাব দ্বিঘাত হৈ যাব তো এতিয়া বুজা গ'ল আদৰ্শ আৰ্হি আমি কেনেকৈ লিখোঁ ৰৈখিক বহুপদ হওক দ্বিঘাত বহুপদ হওক ত্ৰিঘাত বহুপদ হওক আমি কেনেকৈ লিখোঁ আমি এইটো বুজি পোৱা গ'ল ইয়াৰ পৰা আদৰ্শ আৰ্হি আমি কেনেকৈ লিখোঁ ঠিক আছে এনে এইখিনি মোহাৰি দিওঁ আৰু তোমালোকে ভিডিঅ'টো প'জ কৰি নোট কৰি ল'বা এতিয়া আমি পঢ়িম শূন্যৰ জ্যামিতিক অৰ্থৰ বিষয়ে ঠিক আছে আমাক যদি এটা পলিনমিয়েল দিয়া আছে মানে কি বহুপদ এটা দিয়া আছে আমি তাৰ শূন্যটো গ্ৰাফৰ সহায়ত কেনেকৈ নিৰ্ণয় কৰিম আমাক যদি গ্ৰাফটো দিয়া আছে ঠিক আছে পলিনমিয়েলটো গ্ৰাফ দিয়া আছে আমি কি চাব লাগিব আমি চাব লাগিব যে গ্ৰাফটোৱে x অক্ষক কোনটো বিন্দুত কাটিছে আৰু যিটো বিন্দুত কাটিছে সেই বিন্দুটোৱে হ'ব সেই পলিনমিয়েলটো বা বহুপদটোৰ শূন্য ঠিক আছে এতিয়া মই যে ক'লো এইটো আমি এতিয়া কেনেকৈ কি কৈছোঁ চাওঁ দেই ঠিক আছে আমি জানো যে ৰৈখিক বহুপদৰ গ্ৰাফডাল কেনেকুৱা হয় ষ্ট্ৰেইট লাইন মানে কি সিধা লাইন ঠিক আছে এডাল ষ্ট্ৰেইট লাইন এইটো এটা বহুপদ px আৰু এইটো কেনেকুৱা ax plus b মানে কি ৰৈখিক ঠিক আছে
আমি দেখিছোঁ যে এই pxৰ গ্ৰাফডালে এই x অক্ষডালক এই বিন্দুটোত কাটিছে, এই বিন্দুটোত কাটিছে। তো আমি এই বিন্দুটোক কি নাম দিলোঁ? C। ঠিক আছে, তেনে আমি ক'ব পাৰিম যে এই চিটোৱে এই px বহুপদটোৰ শূন্য। ঠিক আছে, আমি চি এই শূন্যটো এনেকৈ ডিটাৰমাইন কৰিছিলোঁ নাই, অথনি উলিয়াইছিলোঁ যে pxক শূন্য সমান কৰি শূন্য ইকুৱেল টু x প্লাছ বি কৰি আমি এক্সৰ ভেলু পাইছিলোঁ যে -b/a। এতিয়া যদি আমি গ্ৰাফটোত চাওঁ এই চিৰ ভেলুটো আমি কি পাম? -b/a পাম। ঠিক আছে, হ'ল। আমি এতিয়া বুজি পালোঁ যে শূন্য আমি গ্ৰাফৰ পৰা কেনেকৈ উলিয়াম। ঠিক আছে, হ'ল এইটো। এতিয়া যদি আমি চাবলৈ বিচাৰোঁ, এইটো আছিল ৰৈখিক সমীকৰণৰ কথা। আমি দ্বিঘাত সমীকৰণৰ লেখডাল কেনেকুৱা হয় বুলি জানো? দ্বিঘাত সমীকৰণৰ লেখডাল অধিবৃত্ত আকৃতি, মানে কি? পেৰাবোলা এনেকুৱা থাকে। ঠিক আছে, এইটো ওপৰলৈ মুখাও হ'ব পাৰে বা এইটো এনেকুৱাও হ'ব পাৰে। ঠিক আছে, এইটো p of x ইকুৱেল টু এইটো কি? ax স্কুৱেৰ প্লাছ bx প্লাছ c। ঠিক আছে, এই বহুপদটো এইটো কি? দ্বিঘাত বহুপদ। ঠিক আছে, এই দ্বিঘাত বহুপদটোত কি দেখিছোঁ যে আমি আমাৰ এই লেখডালে x অক্ষক কেইটা বিন্দুত কাটিছে? এইটো এটা বিন্দু, এইটো এটা বিন্দু, এই দুটা বিন্দুত কাটিছে। তো আমি গ্ৰাফডাল দেখি ক'ব পাৰিম নাই? ক'ব পাৰিলোঁ নাই কেইটা শূন্য থাকিব? শূন্য দুটা থাকিব, কাৰণ বহুপদটোৰ লেখডালে x অক্ষত যিটো বিন্দুত টাচ কৰে বা কাটে, কটাকটি কৰে বা স্পৰ্শ কৰে, সেই বিন্দুটোৱে বহুপদটোৰ শূন্য হয়। ঠিক আছে, আমি দেখিলোঁ যে px ইকুৱেল টু x স্কুৱেৰ প্লাছ bx প্লাছ c বহুপদটোৰ লেখডালে x অক্ষক দুটা বিন্দুত কাটিছে, তেনে সেই বহুপদটোৰ আমি শূন্য দুটা আছে বুলি ক'ব পাৰিম। ঠিক আছে, হ'ল। এতিয়া আমি কি কৰিম? এতিয়া আমি কৰিম কিউবিক বা ত্ৰিঘাত বহুপদ। ত্ৰিঘাত বহুপদৰ যদি আমি চাবলৈ যাওঁ, আমি এনেকুৱা এডাল গ্ৰাফ পাওঁ। ঠিক আছে, এডাল হৈ গ'ল px ইকুৱেল টু ax কিউব প্লাছ bx স্কুৱেৰ প্লাছ cx প্লাছ d পলিনমিয়েলটো গ্ৰাফ। ঠিক আছে, আমি দেখিছোঁ যে এই গ্ৰাফডালে x অক্ষটোক কেইটা বিন্দুত কাটিছে? x অক্ষটোক তিনিটা বিন্দুত কাটিছে। তো আমি ক'ব পাৰিম নাই যে এই x কিউব প্লাছ bx স্কুৱেৰ প্লাছ cx প্লাছ d বহুপদটোৰ শূন্য তিনিটা আছে। আমি মানে এতিয়া কি, আমাক যদি এডাল গ্ৰাফ দিয়ে, গ্ৰাফডাল চাই আমি বহুপদটোৰ শূন্যৰ কথা ক'ব পৰা হৈছোগে। ঠিক আছে, অনুশীলনী 2.1টোত সেইখিনি আছে। তাৰ আগতে আমাৰ উদাহৰণ দুটামান আছিল, সেই উদাহৰণকেইটা আমি এতিয়া চাম। ঠিক আছে, এতিয়া আমাক যদি এটা বহুপদৰ আমাক গ্ৰাফডাল দি দিছে, কৈছে এডাল গ্ৰাফডাল। ঠিক আছে, এডাল বহুপদটোৰ গ্ৰাফডাল। আমি এতিয়া এই গ্ৰাফডাল চাই আমি ক'ব পাৰিম নাই বহুপদটোৰ শূন্য কিমান? আমি দেখিছোঁ যে x অক্ষক এইটো বিন্দুত স্পৰ্শ কাটিছে, এইটো বিন্দুত কাটিছে, এইটো বিন্দুত কাটিছে আৰু এইটো বিন্দুত কাটিছে। এনে বহুপদটোৰ কিমান শূন্য? কিমান বহুপদটোৰ শূন্য? 4টা। ঠিক আছে, বহুপদটোৰ শূন্য 4টা। যিকেইটা বিন্দুত কাটিছে সেই বিন্দুকেইটাই কি হৈছে? বহুপদটোৰ শূন্য। ঠিক আছে, হ'ল। বহুত চিম্পুল হয় এইবিলাক, বহুত উজু কুৱেশ্যন, আৰু এনেকুৱা কুৱেশ্যন MCQত নিশ্চয় আহিবই। ঠিক আছে, তো এইখিনি শিকাটো বহুত ইম্পৰ্টেণ্ট হৈছে। তো ভালকৈ শিকি
বুজি পালা বুলি ভাবিছোঁ, আশা ৰাখিছোঁ। আৰু যদি কিবা বুজি নাই পোৱা নিশ্চয় কমেণ্ট ছেকশ্যনত জনাবা, আমি নিশ্চয় সহায় কৰিম তোমালোকক। আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। কাইলৈ আমি অনুশীলনীটো কৰিম, ঠিক আছে? থেংক ইউ।